আপোনালোকে আমাৰ ভিডিঅ'টো চাই লাইক কমেণ্ট কৰিব। এইটো আমাৰ ফিচাৰী, ইয়াতে কি ধুনীয়া মেটেকা ফুল ফুলিছে। আৰু ইয়াতে আমি মাছৰ দানা দিলোঁহি। মাছৰ দানা দি পিনে মই এতিয়া স্প্ৰে মাৰিবলৈ যাম। এই ল'ৰাকেইটা আহিছে ইয়ালৈ। ওলালে এনেকৈ ওলাব লাগে। ইয়াতে গজালি কিমান আছে, 1000 ওপৰত আছে। গছটো এটাই ভালকৈ ভাবিছোঁ। ধৰিব পৰা নাই, বেছি দূৰ হৈছে যে। ওচৰত থাকিলে ধৰিব পাৰিলোঁ। এইয়া গজালিটো এনেকুৱা। ইয়াতে আপোনাৰ মিনিমাম এইবিলাক চাওক, সৰু সৰু গজালি 1 কেজি ওপৰ আছে এজোপা গছত। অকল এজোপা বুলিয়ে নহয়, এইফালেও তেনেকুৱাই আছে পাতখিনি। ইয়াতে জানিবা অকণমান হেঙা দেখাইছে, ইয়াতে চাওক ডাঠ আছে এনেকুৱা। এইখিনি আৰু 3 দিনমান থাকিলে মানে তেতিয়াহে এহাত হ'ব, তেতিয়া একদম ছিঙি ভাল লাগিব। নিজে নিজে ওলাইছে। আমি 2 মাহ 3 মাহ হ'ল সাৰ মৰা নাই, স্প্ৰে মৰা নাই, নিজে নিজে ওলাইছে। জন্মৰিব পাত ছিঙি দিলে। এই চাত দীঘল পাত, চাওক বা কমটি দীঘল নে? আপুনি ছিঙিছে নেকি? নাই, অকল ভিডিঅ' বনাই থাকিব। ৱাহ, আপোনাক মই কিমান সহযোগ কৰি পিনে আপোনাক ভাইৰেল কৰি দিম, আপুনি খবৰ আছে নাই? ভাইৰেল নালাগে, আমাৰ ভাইৰেল হ'ব মন নাই। জীৱনত পাত ছিঙি খাবলৈ দৰকাৰেই নাই। আপুনি ভাইৰেল হৈ যাওক। মই ভাইৰেল হ'বলৈ আকৌ আপোনালোকৰ সহযোগ লাগিব নহয়। ঐ, তই চোতালে আহিছ নে লেকচাৰ মাৰিছ? একেপাক চৰে মূৰ ঘূৰি যাব, চোলা উল্টাকৈ পিন্ধিব পৰা কৰি দিম তোক। পতাব চোতালা হয় কৈ দিওঁ, দম দি দিওঁ বাইক। একে বটলে মুতুৱাই দিম কৈ দিওঁ। অঁ, চিনি পোৱা নাই? আমাৰ ল'ৰাটো সেইদিনা ভিডিঅ' বনাইছোঁ, 3.5 GB নেট খতম হৈ গৈছে। আপোনালোকে ছাপোৰ্ট কৰা নাই, সি কিবা আশা কওঁ কৈছে। কৈ দেচোন, ইউটিউব দাদা কেলৈ মোৰ ভিডিঅ'টো ছাপোৰ্ট কৰা নাই? তাৰ ৰাগ উঠি আছে, পাছত ক'ব। আপোনালোকে আমাৰ ভিডিঅ'টো চাই লাইক কমেণ্ট কৰিব। বাই বাই।